সম্পত্তি তেখেতৰ নামত নিদি বেলেগ এজনৰ নামত দিয়া হৈছে। বসুন্ধৰা 1 বসুন্ধৰা 1ৰ পৰা কাটি আকৌ বসুন্ধৰা 2 বসুন্ধৰা 1ত মন্ত্ৰী কি কয় মণ্ডল সিদ্দিক হোসেন আৰু বসুন্ধৰা 2ত সিদ্দিক হোসেনে এবাৰ নামজাৰি কৰিলে আৰু বসুন্ধৰা 2ত হাফিজুদ্দিন মণ্ডলে আকৌ সংলগ্ন কৰিলে। গতিকে আমি দেখিছোঁ এই চাৰ্কেলখনত আৰু আমি ইয়াৰ উপৰিও দেখিছোঁ যে সূৰ্য ভান নেচা আনজনৰ নাম কি আছিলে জছিমুদ্দিন আৰু এজন 3জন মানুহৰ মাটি তেওঁলোকৰ মাটিত সেই 3জন মানুহৰ ৱাৰিছক দিব লাগে। আমি দেখিছোঁ কেৱল সূৰ্য ভান নেচা তেওঁৰ পৰিয়ালৰ নামজাৰি দিয়া হৈছে আৰু বাকী 2জন NOC তেওঁলোকে ক'ৰ পৰা পালে? তেওঁলোকে ভুৱা NOC সংগ্ৰহ কৰিছে, ভুৱা চাৰ্টিফিকেট তেওঁলোকে সংগ্ৰহ কৰি এনেকৈ এটাৰ পিছত এটা মাটি তেওঁলোকে নামজাৰি কাম তেওঁলোকে কৰিছে। এইটো কোনে কৰিলে, কোন মণ্ডলে কৰিলে? এইটো সিদ্দিক হোসেন নামৰ মণ্ডল আৰু এজন হাফিজউদ্দিন নামৰ মণ্ডলে। আমি দেখিছোঁ যে এই চাৰ্কেলখনত সাধাৰণ জনতাক তেওঁলোকে হাৰাশাস্তি কৰি আছে যে একাংশ মণ্ডলৰ জৰিয়তে চাৰ্কেল অফিচাৰজনে ধন সংগ্ৰহত নামিছে নেকি আমাৰ সন্দেহ হৈছে। আৰু আমি দেখিছোঁ যে ইয়াৰ যিকেইজন মণ্ডলে ইয়াত কাম কৰি আছে তেওঁলোকে লাখ লাখ টকা গোটাৰ কাৰণে, লাখ লাখ টকা ইনকাম কৰাৰ কাৰণে তেওঁলোকে ইয়াত বহিছে। আপুনি দেখিব চাৰ দোকানত যদি আপুনি দেখে আপুনি দেখিব যে মানুহবিলাকে মাজে সময়ে তাত চাৰ দোকান যাব আৰু ঘৰৰ পিছফালে গৈ তেওঁলোকে টকা সংগ্ৰহ কৰে। গোটেই সাধাৰণ মানুহক তেওঁলোকে এই হাৰাশাস্তি কৰি আহিছে। আমি বস্তু 1 বছৰ হ'ল আমি দেখি আছোঁ, আমি কৃষক মুক্ত সংগ্ৰামত দেখি আছোঁ যে আটানীৰ চাৰ্কেলত কি হৈ আছে তেওঁলোকৰ দাদাগিৰি। আৰু এটা কথা যে থানাটো ইয়াত থকাৰ কাৰণে কিছুমান মণ্ডলে ভাবিছে যে তেওঁলোকৰ নিৰাপত্তা জেগা এইটো, কিছুমান তেওঁলোকে থানাৰ ভয়ত দেখুৱায়, ইয়াৰ অভিযোগ আমাৰ হাতত আছে। গতিকে এনেকুৱা যদি তেওঁলোকে দাদাগিৰি কৰে আমি কৃষক মুক্ত সংগ্ৰাম সমিতি এই কাৰ্যালয় কৰি আমি চিলি মাৰি দিম। আচ্ছা, কিছুমান মণ্ডল তেওঁলোকৰ দাদাগিৰি কিছুমান মণ্ডল আমি আজি আৰু এজন শিক্ষক পালোঁ, এজন শিক্ষকৰ আমি পালোঁ, তাতে এজন শিক্ষক আছে, তেখেতে মোক ক'লে যে ভাইটি এই অফিচৰ মণ্ডলবিলাকৰ ওচৰত আহোঁতে মোৰ জীৱনটো শেষ হৈ গ'ল। তাৰমানে আজি কৰি দিম কালি কৰি দিম এনেকৈ আপোনালোকে দেখিছে দুখীয়া মানুহবিলাকে, একেবাৰে অশিক্ষিত মানুহবিলাকে, আইমাতিবিলাকে এই অফিচত তেওঁলোকে ডেইলি আহি বহি থাকে। অথচ আমি দেখিছোঁ যে পইচা নহ'লে এই অফিচত কোনো কাম নহয়। আমি সকীয়াই দিছোঁ যে এইখন আটানী চাৰ্কেল সজাগ হ'ব লাগিব, নহ'লে কিন্তু ভৱিষ্যত তেওঁলোকৰ অৱস্থা বেয়া আছে। ৰাইজে তেওঁলোকক পিটিব, পিটন দিব, সেই পৰিস্থিতি ইতিমধ্যে আহি গৈছে। আমি দাবী জনাইছোঁ যে এই চাইকেল অফিচৰ যিবিলাক মণ্ডল আছে তেওঁলোকে সাৱধান হওক, তেওঁলোকে সজাগ হওক। যদি তেওঁলোকে এনেকৈ পইচা খাই মানুহ হাৰাশাস্তি কৰে তেনেহ'লে কিন্তু ইয়াৰ পৰিণাম কিন্তু অতি ভয়ানক। আমি কৃষক মুক্ত সংগ্ৰাম সমিতিয়ে আমাৰ চাইকেল অফিচাৰ ৰাবিয়া, তেখেতৰ নাম ৰাবিয়া বুলি আমি জানো, কোনো একশ্যন তেওঁৰ নাই, একশ্যন মোটিভ তেওঁৰ নাই। আৰু একাংশ মণ্ডলে যে পইচা খায় তেওঁ নাজানে নেকি? নিশ্চয় জানে। তাৰমানে আমি দেখিছোঁ, আমি অনুভৱ কৰিছোঁ যে একাংশ চাৰ্কেল, একাংশ মণ্ডলে পইচা তেওঁলোকে কিয় খাই আছে, হাউচ ক'ৰ পৰা পায়? কাৰণ আচলতে মুৰব্বীজনে যদি অৱহেলা কৰে, আচলতে মুৰব্বী যদি কাম নকৰে তেনেকুৱা হ'বই। গতিকে আমি আজি আহিছোঁ কৃষক মুক্ত সংগ্ৰাম সমিতিৰ ফালৰ পৰা আহিছোঁ যে অনতিপলমে তেওঁলোকৰ যি দুৰ্নীতি বন্ধ কৰিব লাগিব। আৰু ৰাবিয়াকো কৈছোঁ, মণ্ডলক কৈছোঁ তোমালোকে সজাগ হ'ব লাগিব, তোমালোকে সাৱধান হ'ব, নহ'লে কিন্তু আমি কৃষক মুক্তিয়ে এই অফিচখনে ঘেৰাও কৰিম আৰু ৰাইজে কিন্তু তেওঁলোকৰ অফিচত তলাৰ লগাই দিব। তেওঁলোকৰ দাদাগিৰি পাৰিছে, সাধাৰণ জনতাক তেওঁলোকে মাধ্যমৰ সদায় লাখ লাখ টকা ইনকাম কৰাৰ এটা ব্যৱস্থাপনা নেকি এইটো অফিচত? আমি দেখিছোঁ বহুত তথ্য আছে আমাৰ ওচৰত, এজনৰ নাম বেলেগ হ'ল, এজনৰ নাম আনজনৰ নামত তেওঁলোকে নামজাৰি কৰিছে, কোনো NOC নাই, কোনো ধৰণৰ সাক্ষীবাদী নাই, কোনো ধৰণৰ হেয়াৰিং নোহোৱাকৈ। আৰু সেই নামজাৰিত আমাৰ বাইদেউজনীয়ে সহি কৰিছে। গোটেই দুখজনক কথা। আমি সকীয়াই দিছোঁ যে অফিচটো সাৱধানে চলাব লাগিব, নহ'লে কিন্তু পৰিণাম অতি ভয়ানক। ইয়াৰ মাধ্যমত আপুনি কি আহ্বান জনাব খোজে? আমি আহ্বান জনাইছোঁ যে আমাৰ ৰাইজৰ লগত ভাল ব্যৱহাৰ কৰিব লাগিব, ৰাইজৰ কাম যাতে তীব্ৰত পৰি নাথাকে। যদি তেনেকুৱা দ্বিতীয়বাৰ আমি খবৰ পাওঁ তেনেহ'লে কিন্তু পৰিণাম অতি ভয়ানক। আমি ঘূৰি আছোঁ, সিদ্দিক মণ্ডল সেইজন মানে আমাৰ ককাৰ মাটি কাটি বেলেগৰ নামে দি মানে সেই নামজাৰি কৰিছে। তেওঁক আমি 1 নম্বৰ পচন দ্বাৰা আমি তাক ধৰিলোঁ যে এনেকুৱা কাম কৰিছা, কয় না আমি ঠিক কৰি দিম।
দিম বুলি কৈ কৈ মানে এটা বছর ঘুরালে হ্যাঁ এটা বছর ঘুরালে আরো এটা নাটমন্ডল আছে আমার সুলতান আহমেদ হে আরো দায়িত্ব নিলে যে আমি করে দিম কিছু করবার না লাগে আমি করে দিম হে এটা বছর আমার ঘুরালে তেও আরো আমার বকরিবাড়ি এজন সাংবাদিক হ্যাঁ গুলজার হোসেন নাম হেও এটা দায়িত্ব নিলে 1 সপ্তাহ ধরে মানে আজি করে দিম কালি করে দিম হেও মানে 15 দিন হয়ে গেল 3 দিন মানে এটা ডেট দিছে আজিও ডেট আছিল হে সাংবাদিকজন জানে যে ডেট দিয়ে এনেকুৱা মানে পাহরি থাকে পলাই থাকে কাম নকৰে তেওর বিধি ব্যবস্থা আমার সরকারে জানি সোনকালে আমার এই বিধি ব্যবস্থা লাগে আমার হাতে সব ডকুমেন্ট আছে 61 বড় আমার ডকুমেন্ট আছে আমার কোকার মাটি সেইখান মাটি বেলেগর নামে দিছে আমি জানা মতে চক্র বিষয়ের রাইজের পৰা আমি জানিছো যে তেওঁৰ আচৰণ কৰে এই ক্ষেত্ৰত আপুনি কি ক'ব আপোনাৰ কথাটো আমি আগতে কৈছোঁ যে এই অঞ্চলৰ মানুহ শান্তিপ্ৰিয় ৰাইজ চৰাচৰ মানুহ শান্তিপ্ৰিয় মানুহ তেওঁলোকে অফিচত আহি এজন ফৰগ্ৰেড মণ্ডলক তেওঁলোকে ছাৰ বুলি মাতে তেওঁলোকে সন্মান দিয়ে কিন্তু অফিচাৰবিলাকে তেওঁলোকক সন্মান নিদিয়ে আমি দেখিছোঁ যে কিছুমান মানুহে বাৰান্দাত বহি আছে লুংগি পিন্ধি বহি আছে তাৰমানে কি তেওঁলোকে মণ্ডলক দেৱতা হিচাপে গণ্য কৰে অথচ মণ্ডলবিলাকে তেওঁলোকক কুকুৰ মেকুৰী ধৰে ব্যৱহাৰ কৰে রাইজের অভিযোগ মানে আমাৰ চৰৰ অশিক্ষিত মানুহবিলাক আহে যে ছাৰ মোৰ কামটো মোৰ লিগেল কামটো কৰি দিয়ক আৰু তেওঁলোকে ভাবে কি জানে তেওঁলোকক কুকুৰৰ নিচিনা ভাবে মানে কুকুৰ মেকুৰীৰ যেনেকুৱা সন্মান আমি দিওঁ ঠিক তেনেকৈ সন্মান দিয়ে গতিকে আমি এই ক্ষেত্ৰত অনতি পলমে এই 2018 চনৰ পৰা আজি 2023 চনলৈকে যিমানবিলাক মাটিৰ কাম সংশোধন কৰা হৈছে যিমান নামজাৰি কৰা হৈছে সকলো কামৰ ওপৰত এক ইনকোয়ারি আমাক লাগিব আমি ডিস্ট্রিক্ট জনাম যে এই কামৰ ওপৰত ইনকোয়ারি কৰি ইয়াৰ লগত জড়িত কোন দানৱ মণ্ডল জড়িত আছে কোন বদমাছ মণ্ডল জড়িত আছে কোন চাকৰি জড়িত আছে তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে কৃষক মুক্তিয়ে ইয়াত আহি কিন্তু এই অফিসৰ সন্মুখত আমি ঘেৰাও কাৰ্যসূচী পালন কৰিম চক্ৰ বিষয়াৰ আবিৰ্ভাৱ তেখেতে কিন্তু সৰ্বত্ৰে বিফল হৈছে এই বিফল হোৱাৰ বিপৰীতে তেখেতৰ বদলি দাবী কৰে নেকি একজেক্টলি তাৰ বহুত দিন ধৰি আহিছে প্ৰায় 3-4 বছৰ 5 বছৰ হৈ গ'ল এজন বিষয়া এটা অফিচত 5 বছৰ কেনেকৈ থাকিব পাৰে গতিকে আমি দাবী জনাইছো তেওঁক বদলি কৰি বেলেগ এজন ভাল দক্ষতা সম্পূৰ্ণ ব্যক্তিক আমাক ইয়াত লাগে আৰু আকৌ কৈছো যে ইয়াৰ ওপৰত ইনকোয়াৰি হ'ব লাগিব যিমান মানুহৰ মাটি তেওঁলোকে ধেমালি কৰিছে যিমান মাটি তেওঁলোকে কেলেংকাৰী কৰিছে সকলোবিলাক কামৰ ওপৰত ইনকোয়াৰি লাগিব আৰু এই ইনকোয়াৰি উচ্চ স্তৰীয় ইনকোয়াৰি লাগিব ধন্যবাদ